Hello everyone, আজি মই আপোনালোকৰ ওচৰত সন্ধিয়া খোৱাৰ কাৰণে এটা খুবেই টেষ্টি ৰেচিপি লৈ আহিছোঁ আৰু সেয়া হ'ল এগ চপ। ইয়াৰ এগ বলছবোৰ আগতীয়াকৈ বনাই থ'ব পাৰি আৰু খোৱাৰ সময়ত গৰমে গৰমে ভাজি ল'ব পৰা যায়। তাৰ কাৰণে প্ৰথমে আমি গোটা জিৰা এচামুচ, ধনিয়া গুটি এচামুচ আৰু শুকান জলকীয়া 3টা লৈছোঁ। এইখিনি বস্তু আমি গৰম টাৱা এখনত অকণমান ৰোষ্ট কৰি ল'ম আৰু তাৰ পিছত গুড়ি কৰি ল'ম। এইবাৰ আহিছোঁ নেক্সট ইনগ্ৰিডিয়েণ্টছলৈ আৰু তাৰ কাৰণে বইলড আলু 3টা লৈছোঁ। নিমখ আপোনালোকৰ পৰিমাণ মতে দিব। এচামুচ জলকীয়া গুড়ি দিছোঁ, গৰম মছলা পাউডাৰ দিছোঁ, জালুকৰ গুড়ি দিছোঁ, চাট মছলা দিছোঁ আৰু ৰোষ্ট কৰি থোৱা জিৰা, ধনিয়া আৰু শুকান জলকীয়াৰ গুড়িখিনি দি দিছোঁ। দি আমি ভালকৈ ধুনীয়াকৈ সানি ল'ম আৰু একেবাৰে মিহি আমি পিটিকা কৰি ল'ম। এই মিক্সটো যিমানেই মিহিকৈ পিটিকিব পাৰি সিমানেই খাবলৈ টেষ্টি হয়। এতিয়া আমি বইল কৰি থোৱা কণীকেইটাত নিমখ অকণমান আৰু জলকীয়া গুড়ি অকণমান দি ধুনীয়াকৈ সানি ল'ম। হাতৰ তলুৱাত অকণমান তেল ঘঁহি ল'লোঁ যাতে আলু পিটিকাখিনি হাতত লাগি নধৰে। আপোনালোকে এই পাৰ্টটো একেবাৰে স্কিপ নকৰিব, কাৰণ এই পাৰ্টটোৰ কাৰণে গোটেই প্ৰচেছটো বহুখিনি ইজি হৈ যায়। তাৰপিছত হাতৰ তলুৱাত আলু পিটিকাখিনি লৈ অকণমান চেপেটা কৰি দিব আৰু এটা কণী লৈ গোটেই কণীটো আলু পিটিকাখিনিৰে কভাৰ কৰি দিব। আপোনালোকে দেখিছে যে ইমান ধুনীয়াকৈ বলকেইটা ৰেডি হৈছে। আপোনালোকে এই বলছবোৰ আগতীয়াকৈ ৰেডি কৰি ল'ব পাৰে আৰু এয়াৰটাইট কণ্টেইনাৰত ফ্ৰিজত ভৰাই থ'ব পাৰে আৰু যেতিয়া খোৱাৰ সময় হ'ব তাৰ আগতে ফ্ৰিজৰ পৰা উলিয়াই গৰমে গৰমে ভাজিব পাৰে। এই ৰেচিপিটো আপোনালোকে ঘৰত জৰুৰ ট্ৰাই কৰিব আৰু কেনেকুৱা লাগিছে মোক কমেণ্ট ছেকশ্যনত জনাব। এতিয়া দেখিছে এগ বলছবোৰ খুবেই ধুনীয়াকৈ ৰেডি হৈছে। এতিয়া আহিছোঁ নেক্সট পাৰ্টলৈ। তাৰ কাৰণে 2টা কণী আমি অকণমান নিমখ আৰু চিলি ফ্লেক্স দি ফেটি লৈছোঁ আৰু তাৰপিছত এগ বলছবোৰ আমি এটা এটাকৈ কণীৰ বেটাৰটোত ডিপ কৰিম আৰু তাৰপিছত ব্ৰেড ক্ৰাম্বছেৰে কভাৰ কৰি আমি ফ্ৰাই কৰিব দিম। যদি আপোনালোকৰ ব্ৰেড ক্ৰাম্বছ নাথাকে সেইটো আপোনালোকে ৰাস্ক বিস্কিটৰ পাউডাৰেৰেও কভাৰ কৰিব পৰা যায়। এতিয়া তেলটো গৰম হোৱাৰ পিছত আপোনালোকে এগ চপছবোৰ এটা এটাকৈ মিডিয়াম ফ্লেমত ভাজিব দিব পাৰে আৰু ধুনীয়াকৈ ৰঙচুৱা হোৱাৰ পিছতহে তুলি আনিব। এয়া দেখিছে এগ চপছবোৰ ধুনীয়াকৈ ৰেডি হৈ গৈছে। আপোনালোকে গ্ৰীণ চাটনি বা টমেটো চচৰ লগত এইটো পৰিৱেশন কৰিব পাৰে। আপোনালোকে এই ৰেচিপিটো ঘৰত ট্ৰাই কৰিব নাপাহৰিব আৰু কেনেকুৱা লাগিছে মোক জনাব। থেংক ইউ ছ' মাছ ফৰ ৱাচিং মাই ভিডিঅ'।